Okay. Good morning, প্ৰিয় মিডিয়াৰ বন্ধুসকল প্ৰথমতে মই সবকে নমস্কাৰ জনাইছো আৰু স্বাগতম জনাইছো আৰু দেৰিকে হলেও নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজি প্ৰেছ কনফাৰেন্স পাতা মুখ্য উদ্দেশ্যটো হল আজিৰ মিটিংখন জনসাধাৰণক 28 নম্বৰ গোসাইগাঁও আৰু 29 নম্বৰ খোকৰাঝাৰ ৱেষ্ট এলএচিৰ কাৰণে স্পেশাল সামাৰি ৰিভিজন 2022 হোৱাৰ পিছত আজি প্ৰকাশ হ'বলগীয়া ফাইনেল ইলেক্টৰেল ৰোল और বিষয়ৰ জনাবৰ বাবে অনুষ্ঠিত কৰা হৈছে আপোনালোকে গম পাইছে যে গুটে অসমৰ লগত আমাৰ 28 নম্বৰ গোসাইগাঁও আৰু 29 নম্বৰ খোকৰাঝাৰ ৱেষ্ট লেজিসলেটিভ কনস্টিটুৱেন্সিৰ কাৰণে ফটো ইলেক্টৰেল ৰোল আৰু স্পেশাল সামাৰি ৰিভিজন চলি আছিল আমাৰ কোৱালিফাইং ডেট আছিল 1 জানুৱাৰী 2022 এই দুইটা কনস্টিটুৱেন্সিৰ ভিতৰত আমি 29 নম্বৰ খোকৰাঝাৰ ৱেষ্ট এলএচিৰ কাৰণে ড্ৰাফট ইলেক্টৰেল ৰোল 1 নৱেম্বৰ 2021 তো প্ৰকাশ কৰা হৈছিল আৰু ইলেকশ্যন চলি থকাৰ কাৰণে 28 নম্বৰ গোসাইগাঁৱৰ ড্ৰাফট ইলেক্টৰেল ৰোল 8 নৱেম্বৰ 2021 তো পাব্লিছ কৰা হৈছিল ড্ৰাফট ইলেক্টৰেল ৰোলখন ৰাজহুৱা কৰা হৈছিল আৰু ইয়াৰ কপি ৰেকগনাইজড ৰাজনৈতিক দলক প্ৰদান কৰা হৈছিল ৰাইজে তেওঁলোকৰ নাম অনলাইন ceoassam.nic.in বা nvsp.in জৰিয়তে চেক কৰিবলৈ ব্যৱস্থা কৰা হৈছিল আমি 1 নৱেম্বৰৰ পৰা 38 নৱেম্বৰৰ সময়খিনি ৰাজ্যৰ দাবী বা আপত্তি সময় হিচাপে নিৰ্ধাৰণ কৰি দিছিলোঁ আৰু সময়মতে আমি ৰাজ্যৰ পৰা যথেষ্ট সঁহাৰি পাইছিলোঁ আৰু এই যোৱা প্ৰায় চলি থকা স্পেশাল সামাৰি ৰিভিজনৰ পিছত আজি আমি দুইটা কনস্টিটুৱেন্সিৰ ফাইনেল ইলেক্টৰেল ৰোল পাব্লিছ কৰিম সেই কাৰণে আজি এই প্ৰেছ মিট লৈ আমি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ আমি আশা কৰিছোঁ আপোনালোকে এই প্ৰেছ মিটত আমি ফাইনেল ইলেক্টৰেল ৰোল সম্পৰ্কীয় যি ইনফৰমেশ্যন দিম হিয়া ৰাইজৰ সুবিধা হোৱাকে পাব্লিছ কৰিব মই এতিয়া ফাইনেল ইলেক্টৰেল ৰোলছৰ ডিটেইলখিনি ক'বলৈ লৈছোঁ ফাইনেল ইলেক্টৰেল ৰোল আৰু ভোটাৰ ডিটেইলছ হ'ল 28 নম্বৰ গোসাইগাঁৱত আছে আমাৰ পুৰুষ ভোটাৰ 97,985 মহিলা ভোটাৰ 94,089 তৃতীয় লিংগৰ ভোটাৰ দুইজন এছএছআৰৰ সময়ত হোৱা এডিশ্যন ভোটাৰ্ছ আছে 4,083 এছএছআৰৰ সময়ত হোৱা কৰ্তন ভোটাৰ্ছ আছে 2,280 নেট সংযোগন আছে 1,803 ভোটাৰ্ছ 29 খোকৰাঝাৰ এলএচিত আছে পুৰুষ ভোটাৰ্ছ 95,611 মহিলা ভোটাৰ্ছ 91,700 তৃতীয় লিংগৰ ভোটাৰ আছে এজন এছএছআৰৰ সময়ত হোৱা সংযোগন 3,447 ভোটাৰ্ছ এছএছআৰৰ সময়তে হোৱা কৰ্তন 1,396 ভোটাৰ্ছ মুঠ সংযোগন আছে 2,051 ভোটাৰ্ছ এই সময়ছোৱাত যদি কোনোবাৰ ফৰ্ম দাখিল কৰিছে তেওঁৰ আবেদন বিভিন্ন কাৰণৰ কাৰণে ৰিজেক্ট হ'ব পাৰে তেওঁলোকৰ চিন্তিত হোৱাৰ কাৰণ একো নাই তেওঁলোকৰ ফৰ্ম গোটেই বছৰ ধৰি চলি থাকিবলগীয়া কণ্টিনিউৱাছ ৰিভিজনৰ সময়তে পুনৰ দাখিল কৰিব পাৰে দুইটা এলএচিৰ ভোটাৰ তালিকা আৰু হাৰ্ড কপি আৰু ছফ্ট কপি সকলোকে ৰেকগনাইজড ৰাজনৈতিক দলত প্ৰদান কৰা হ'ব আৰু ভোটাৰ তালিকা আৰু আমাৰ অফিচ আৰু BLOs আৰু পলিং বুথছ আৰু অনলাইন ceoassam.nic.in nvsp.in আৰু ERO অফিচেছত পাব্লিছ কৰা হ'ব আৰু এভেইলেবল হ'ব এইখিনি মই ফাইনেল ইলেক্টৰেল ৰোল সম্পৰ্কে আপোনালোকৰ সন্মুখত জনালোঁ এতিয়া আপোনালোকৰ ইলেক্টৰেল ৰোল সম্পৰ্কে কিবা কোৱেৰি আছে যে আপুনি সুধিব পাৰে ধন্যবাদ